ইন্ডিয়া পাকিস্তানৰ মাজত ক্ৰিকেট মেচ হলে আমি ইণ্ডিয়ান হৈ যাওঁ কিন্তু IPL অহাৰ লগে লগে KK আৰু মুম্বাই ইণ্ডিয়ান্স নতুবা CSK হৈ যাওঁ পেহেলগাম এটেকত আমি একে মুখে ভাৰতীয় হৈ যাওঁ কিন্তু ইলেকশন অহাৰ লগে লগে সেই একেখিনি মানুহে আমি কংগ্ৰেছ বিজেপি নতুবা ৰাইজৰ দল হৈ যাওঁ বিহু অহাৰ লগে লগে আমি প্ৰত্যেককে অসমীয়া হৈ যাওঁ কিন্তু কেইদিনমান পাছত নেতা এজনৰ ভাষণ শুনাৰ লগে লগে আমি হিন্দু আৰু মুছলমানত বিভক্ত হৈ যাওঁ বেংগলী বিহাৰীৰ কাজিয়া হোৱাৰ লগে লগে জয় আই অসম হৈ যায় কিন্তু অসমীয়াৰ লগত মতভেদ হোৱাৰ লগে লগে সেই একেখিনি মানুহে ভাই ভাই হৈ যায় অনা অসমীয়া হৈ যায় তেওঁলোকৰ মতে তাৰ মানে আমাৰ মানুহখিনিৰ ওপৰত অত্যাচাৰ চলাই থাকিব ডমিনেট কৰি ৰাখিব আৰু মই মনে মনে থাকিব লাগে সেইটো ভাবি আছিলে মোৰ এটা মন্তব্যৰ কাৰণে যদি ভৱিষ্যতে কোনোবাই অসমৰ মানুহৰ গাত হাত লগাবলৈ 10 বাৰ চিন্তা কৰিবলগীয়া হয় অসমৰ মানুহৰ প্ৰতি সন্মান বাঢ়ি যায় ভয় ভাৱ এটা তেওঁলোকৰ মনত সোমায় তেন্তে হেতু ভাল বাৰ্তা হ'ব নে বেয়া বাৰ্তা হ'ব এই কথাখিনিৰ এটা সঠিক আৰু ফাইন উত্তৰ পালে মই নিশ্চয় সুখী হ'ম আৰু সকলো অসমবাসীক মই একগোট হৈ থাকিবলৈ আহ্বান জনাইছো ধন্যবাদ জয় আই অসম